আৰম্ভ হৈছে পবিত্ৰ ভাদমাহ। ভাদমাহৰ প্ৰথম দিনটোৰ পৰাই হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। এমাহ জুৰি ভকত বৈষ্ণৱ আইমাতৃসকলে হৰিনামৰ শ্ৰৱণ কীৰ্তন কৰি মুখৰিত কৰি তুলিব ৰাজ্যৰ প্ৰতিখন সত্ৰৰ লগতে নামঘৰসমূহ। পবিত্ৰ ভাদমাহৰ লগত সংগতি ৰাখি জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপে মুকলি কৰি দিছে এটি ভক্তিমূলক গীত শংকৰ শিৰোমণি। উল্লেখ্য যে বিগত বছৰতো পবিত্ৰ ভাদমাহৰ লগত সংগতি ৰাখি কণ্ঠশিল্পী প্ৰাণদীপৰ কণ্ঠত মুক্তি লাভ কৰিছিল ভক্তিমূলক গীত বীৰ অভিমন্যু। গীতটিৰ মুক্তিৰ পাছতেই ভক্তগণ ৰাইজে গীতটোক যথেষ্ট সঁহাৰি আৰু সমাদৰ জনোৱাৰ পৰিলক্ষিত হৈছিল। বিগত বছৰৰ দৰে এই বছৰো ভাদ মাহৰ আৰম্ভণিতেই শিল্পীগৰাকীয়ে মুকলি কৰি দিয়া এই নতুন ভক্তিমূলক গীত শংকৰ শিৰোমণিকো ৰাইজে সমানে সঁহাৰি জনাব বুলি আশাবাদী কণ্ঠশিল্পীগৰাকী। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে প্ৰাণদীপৰ কণ্ঠত শংকৰ শিৰোমণি।